নমস্কাৰ, মই জ্যোতিকেশৰী মিণ্টু শৰ্মা। আপোনালোকক প্ৰথম পাৰ্ট দিলোঁ, ছেকেণ্ড পাৰ্ট দিলোঁ, এতিয়া থাৰ্ড। অৰ্থাৎ ধনু, মকৰ, কুম্ভ, মীন, যিসকল ধনুৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ 2025 বৰ্ষত অকণমান নিজৰ জীৱনক লৈ কেতিয়াবা কিছুমান ক্ষেত্ৰত অকস্মাত বিপদ আহিব পাৰে, বিপদৰ অকণমান শংকা থাকিব পাৰে আৰু অকণমান বেমাৰ আজাৰে গ্ৰাস কৰিব পাৰে। গতিকে ধনুৰাশিৰ কাৰণে তেওঁলোকে অৱশ্যই মনত ৰাখিব, আপোনালোকে যদি পাৰে অমাৱস্যা তিথিত নিজৰ ঘৰত নাৰিকলৰ ওপৰত আপোনালোকে ৰঙা কাপোৰ এখন মেৰিয়াই তাতে অকণমান ঘি দিব, তাৰে ওপৰত এটা শলিতা দিব, দি কিনে আপোনালোকে নিজৰ ঘৰত আৰতি কৰিব, মিনিমাম 3টা অমাৱস্যা। লগতে আপুনি কি কৰিব জানে, ৰঙা চন্দনৰ শিপা আপুনি হালধীয়া বস্ত্ৰৰে নিজৰ সোঁহাতত পৰিধান কৰিব। কাৰণ ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত শুভ ফল পাব, কিন্তু কেতিয়া পাব জানেনে আপোনালোকে? অৰ্থাৎ ছেপ্টেম্বৰৰ পাছতহে পাব। ছেপ্টেম্বৰৰ আগত কিন্তু আপোনালোকৰ কেইটামান ৰাশিয়ে ডিষ্টাৰ্ব কৰি থাকিব, বিশেষকৈ শুক্ৰ গ্ৰহে আপোনালোকক শুভ ফল দিব নোৱাৰে, যাৰ কাৰণে কৰ্মক্ষেত্ৰত আৰু লক্ষ্মীৰ ক্ষেত্ৰত অকণমান অসুবিধা প্ৰদান কৰিব। আৰু আপোনালোকে পাৰিলে কি কৰিব জানে, যদি পাৰে এটকা এটাৰ আপোনালোকে মিঠাতেল কিনি কিনে শনি মন্দিৰত জ্বলাব, কিন্তু এটকাৰে তেল কিনি এটকাৰে তেল জ্বলাব আপোনালোকে লাগিব। ঠিক আছে, এইটো কৰক ধনুৰাশিৰ জাতক জাতিকাসকলে। এতিয়া আহিলে মকৰ ৰাশি। মকৰ ৰাশি এইবাৰ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি, বিদেশ ভ্ৰমণ, বিদেশত পঢ়া শুনা, লগতে কৰ্মভাৱ, লগতে আয় উন্নতি। যদি এই মকৰ ৰাশিৰ জাতক জাতিকাসকলে এইবাৰ চাকৰি ক্ষেত্ৰত শুভ ফল পাব। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলৰ এটাই মাত্ৰ অকণমান অসুবিধা থাকিব, সেইটো কি জানে, অকণমান কেতিয়াবা মাইগ্ৰেনৰ প্ৰব্লেম হ'ব পাৰে। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলে তামৰ সাৰো পৰিধান কৰক, লগতে যদি পাৰে শিৱ মন্দিৰত ত্ৰিশূল এডাল দান দিব, আৰু পাৰিলে আৰু এটা কাম কৰিব। কি কৰিব জানেনে, কৰ্পূৰৰ এশৰ ঘিৰ চাকিত অকণমান কৰ্পূৰ দি চাতিঘৰ জ্বলাব, বৃহস্পতিবাৰে সন্ধিয়া তুলসীৰ তলত দিয়ক। এনেকৈ আপোনালোকে নিয়মবোৰ পালন কৰক। আৰু লগতে আৰু এটা কাম কৰিবচোন, যদি পাৰে আহঁত গছৰ গুৰত আপোনালোকে 5টা বৃহস্পতিবাৰ পানী ঢালিব, 5 নম্বৰ বৃহস্পতিবাৰটোত আহঁত গছৰ গুৰত আপোনালোকে এখন ঘিৰ চাকি জ্বলাব, তাৰ পৰা 5টা পাত কিনি আনিব, আনি কিনে 5টা পাততে ওম হাং হনুমাতে নমঃ বুলি লিখি ৰঙা কাপোৰে ৰঙা সূতাৰে 5টা পাত মেৰিয়াই আপোনালোকে উত্তৰ পূব কোণা এটাত আপোনালোকে বান্ধি দিব। থলে কি হ'ব, আপোনালোকৰ নিজৰ কৰ্মৰ সফলতাৰ লগে লগে আৰু বহুত কিবা কিবি আপোনালোকৰ জীৱনলৈ পজিটিভ নামি আহিব। এইবাৰ আহিল কুম্ভ ৰাশি। সঁচা কথা ক'ব গ'লে কুম্ভ ৰাশিৰ এইবাৰ অকণমান শাৰীৰিক ক্ষেত্ৰত দুৰ্বল। তাৰমানে কেনেকুৱা হ'ব, চব কাম হয় লাষ্টত অলপৰ কাৰণে নহয়, অকণমান স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, লগতে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান দুৰ্বল হ'ব পাৰে। গতিকে আপোনালোকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি পাৰে শনি মন্দিৰত খোলা ছাতি এটা দান কৰিব, লগতে যদি পাৰে যিটো আমি মালভোগ কল বুলি কওঁ, সেই মালভোগ কলৰ যদি আপোনালোকে দক্ষিণ ছাইডৰ শিপা এডাল উঠাই গংগাৰ পানীৰে শোধন কৰি বৃহস্পতিবাৰে যদি নিজৰ সোঁহাতত পিন্ধিব পাৰে, হালধীয়া কাপোৰেৰে মেৰিয়াই, তেতিয়াহ'লে আপোনালোকৰ জীৱনলৈ অতিপাত শুভ ফল নামি আহিব। আৰু লগতে আৰু এটা কাম কৰিব পাৰিব। কি কৰিব পাৰিব জানেনে, অশ্বগন্ধা গাছৰ শিপা আপোনালোকে হালধীয়া কাপোৰে সোঁহাতত পিন্ধক, তেতিয়াও আপোনালোকৰ নিজৰ জীৱনৰ নিগেটিভবোৰ পজিটিভলৈ পৰিণত হ'ব। একনিয়াত কাম আপোনালোকে কৰক। আৰু লগতে মীন ৰাশিৰ জাতক জাতিকাসকলে এইটো বৰ্ষত বিশেষকৈ আপোনালোকে প্ৰতি বৃহস্পতিবাৰে হালধি পানীৰে গা ধুব, আৰু আপোনালোকৰ কৰ্মত সফলতা, লগতে স্বাস্থ্যত সফলতা, বিদ্যাভাস সফলতা, মাত্ৰ এটাই বস্তু, কাকো এইটো বছৰ ধাৰে নিদিব। ঋণ কেতিয়াও কাকো ঋণ নিদিব বা ধাৰে নিদিব, ধাৰে নল'ব। কাৰণ এইটো ক্ষেত্ৰত কিন্তু সন্মানত অকণমান আঘাত হ'ব পাৰে। যাতে সন্মানত আঘাত নহয় তাৰে কাৰণে বৰেলা গছৰ শিপা আপুনি আপোনাৰ কঁকালত পৰিধান কৰক, আৰু পাৰিলে আপোনালোকে এটা কাম কৰিব, ৰূপৰ চেইন এডাল আপোনালোকে এনি টাইম পিন্ধি থাকিব। আৰু লগতে আৰু এটা কাম কৰিব। কি কৰিব জানেনে, ইয়াৰ কাৰণে ওম ঐং গ্ৰীং ৰাঘৱে নমঃ আপোনালোকে জপ কৰিব। আৰু এটা কাম কৰিব, যদি পাৰে কালী মন্দিৰত ৰঙা শাৰী জবা ফুলৰ মালা দান দিব, আৰু আপোনালোকে যদি পাৰে অৰ্থাৎ 14মুখী ৰুদ্ৰাক্ষ এটা পাই কিনিবলৈ, পাৰিলে আপোনালোকে সেইটো পৰিধান কৰক আপোনালোকৰ একনিয়াতে। আৰু মই নেক্সট ইয়াৰ কাৰণে বাৰু নেক্সট সেই দি দিম, সেইবিলাক আপোনালোকে ইউজ কৰি থাকিব। নমস্কাৰ।